60 বছৰ হৈছে ন আপুনি এতিয়া মানে দেহামুখ আপোনাৰ তথাপি ভাল হৈ আছে নহয় নে আপুনি আকৌ প্ৰিয় খাদ্যবিলাক খাই আছিলে বনশাক চনশাক এতিয়াতো বনশাক পাবলৈকে নাই নহয় জানো আপোনালোকৰ দিনত খাৰ শাক আছিলে এতিয়াতো খাৰ শাক নাই উখোৱা চাউল নাই নহয় জানো তথাপি আপুনি এতিয়া আপুনি চকুৱে একদম কটকটীয়াকে দেখি আছে এতিয়া আপুনি এনেই বেজি লৈছিলে নাই এইটো কৰোণা যে বেজি বোৱাইছিলে তেতিয়া বেজি লৈ হ'ল ন এতিয়া আপুনি নিজে উঠা বহা কৰি আছে এই এতিয়া এই আপোনাৰ এইটো বয়সতো ন আপোনাৰ 60 এতিয়া আপোনাৰ এতিয়া এনেই আপুনি এতিয়া নিজৰ দেহাটো এনেই অনুভৱ কৰি আপুনি পায় নাই যে মই কেনেকুৱা এটা পাইছোঁ বা আপুনি এনেকুৱা প্ৰসূতি আত্মমন্দিৰত এতিয়া আপুনি অকণমান ভিতৰত এতিয়া তাৰমানে আপুনি নিজে চল্ভ কৰিব নোৱাৰে এতিয়া মনটো আপোনাৰ অকণমান বেজাৰ লাগি থাকে নহয়নে ভয় ভাৱ এটা থাকে নহয় জানো আপোনালোকে ধৰি লওক আপোনালোকে ঢেঁকীত খুন্দা পিঠা খাইছিলে বা আপোনালোকে এতিয়া আমি আগৰ কলপাতত পিঠা বনাইছিলে হয় ন এতিয়া সেইবিলাক নাই নহয়নে আকৌ আপোনালোকে ধান বহাইছিলে কেৰাহী এতিয়া সেইবিলাক বহাবলৈ নাই এতিয়া চাওক এতিয়া আপুনি বেয়া নাপাব এতিয়াও আপোনাৰ কিছুমান কাম মনে কটকটাই থাকে চাগে আমি এইটো কাৰণে আইতা লৈছো এতিয়া বোৱাৰীবিলাকে দেখিছো অকল দিন পাপৰ এটাহে বনাব বা কিবা কাম এটাহে জানে এতিয়া আপোনালোকে জোৰ কাপোৰ লগাইছিলে আপোনালোকে তাঁতৰ শাল গৰু টানিছিলে পথাৰ হাল বোৱাবলৈ আকৌ হালোৱা গৰু জুতিও দিব লাগে দানাও বহাব লাগে নহয় নে কিন্তু তথাপিতো আপোনালোকৰ চেষ্টাটো এতিয়া ভাল আছে আমাৰ দেহা এতিয়া টুকুৱাই পাৰিলে নহয় জানো আইতা আপুনি এনেই এতিয়া নামঘৰ চামঘৰ বিলাক আপুনি এতিয়া এনেই ভগৱানৰ প্ৰতি আপোনাৰ ধান্দাবিলাক কেনেকুৱা বাৰু এতিয়া আপুনি গোসাঁইঘৰ চাকি তাকি লগাব নোৱাৰে ন তথাপিতো ভগৱানৰ প্ৰতি আপোনাৰ এতিয়া ভাগৱত যে প্ৰতি আছে ভাগৱতত আপুনি চাগে একান্ত মানে শুনিছে আৰু